হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু ইফালে মানুহজনে ৰাতিপুৱা শুই উঠিয়ে কামত লাগি গৈছে। বলকচোন সুধোঁ, এইবাৰনো তেওঁ কি শাক পেলাম বুলি ভাবিছে? কি পেলাবা? এইবাৰহে আৰু জাপানীজ মূলা খাম। এইফালে আহি গ'লোঁ মই অকণমান সহায় কৰোঁ বুলি। আৰু এতিয়া প্ৰথমে পেলাব লৈছে মূলা, মানে জাপানীজ মূলা। আৰু এইখিনি হৈছে পালেং শাকৰ গুটি। আপোনালোকে কমেণ্ট কৰিবচোন কোনে কোনে বাৰু পালেং শাক খাই ভাল পায়। পালেং শাক আৰু লাই শাকৰ কাম প্ৰায় হওঁ হৈছেগৈ। এইখিনি কাম হোৱাৰ পিছতে মানুহজনে আহিল আকৌ চুকা টেঙাৰ গুটি সিঁচিবলৈ। লগতে আছে ধনিয়াও, লগতে অকণমান লাই শাকৰ পুলিও আছে। ইফালে কামৰ মাজতে একাপ ধুনীয়াকৈ চাহ খাই ল'লোঁ, কাৰণ চাহখিনি খোৱাৰ পিছত মাইণ্ডটো ধুনীয়াকৈ ফ্ৰেছ লাগি যায়, নহয়নে? ইফালে শাক পাচলি কামৰ পৰা আজৰি হৈ মানুহজনে আকৌ লাগি গ'ল বাঁহ বেতৰ কামত। অকণমান জেওৰা দিয়া কাম আছিলে, তেওঁ তেতিয়া আকৌ জেওৰা দিয়া কামত লাগি গ'ল। আজি হৈছে নেক্সট ডে'। যোৱাকালি যিহেতু ভিডিঅ'টো সম্পূৰ্ণ কৰা নহ'ল, আজি ভাবিছোঁ সম্পূৰ্ণ কৰি দিওঁ। আৰু এতিয়া গৈ আছোঁ আমি পথাৰলৈ, কাৰণ চাই আহোঁ ধান কাটিব হৈছেনে নাই, আৰু লগতে বোলো দুখনমান ফটো উঠি আহোঁ। আৰু আমি পালোহি পথাৰ, আৰু এইখিনি হৈছে আমাৰ ধানখিনি। আৰু মই এইফালে গৈ আছোঁ ফটো উঠিবলৈ আৰু কৰি আছে ভিডিঅ'। পথাৰলৈ সেই দুকপীমান ফটো উঠিলোঁ আৰু এনেই অকণমান ধেমালি কৰিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। তুমি চেনেহি চিনি তোমাক উঠতে হাঁহিছিলোঁ।